এটি নতুন পুৱা, এটি নতুন দিন, শুভ হওক এই ঈদৰ দিন। ইছলাম ধৰ্মৰ সমূহ ভাই ভনীলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই পবিত্ৰ ঈদে আমাৰ মাজত থকা একতা আৰু ভাতৃত্ববোধৰ এনাজৰীডালক আৰু মজবুত কৰক, তাৰে আল্লাহৰ ওচৰত দোৱা কৰিলোঁ। আসসালামু আলাইকুম, আপোনালোক সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা। আৰু আজি মই ওলাইছোঁ SDO অফিচ, কিয়নো আমাৰ ইলেকশ্যন ডিউটি পৰিছে, উপায় নাই। আৰু এতিয়া বাজিছে আপোনাৰ 11:20। আমি এতিয়া গৈ আছোঁ, তাতে আমাৰ পল ডিউটিৰ ট্ৰেইনিং আছে, তালৈকে গৈ আছোঁ। কি ক'ব, উপায় নাই। ঈদো আমি আজি একদম কৰিব পৰা নাই। ঈদ মুবাৰক জেঠাই, ঈদ মুবাৰক। আজি ঈদতে আমাৰ ডিউটি। ৰাতিপুৱা গ্ৰুপত মেছেজ আহিল যে ইলেকশ্যনৰ কিবা এটা ট্ৰেইনিং আছে, আমি SDO অফিচ যাব লাগে। ঈদৰ মাজতো নিজৰ কৰ্তব্য পালন কৰিলোঁ, এটা বেলেগ সুকীয়া অভিজ্ঞতা হ'ল। আজিৰ দিনটোৰ এক্সপিৰিয়েঞ্চৰ পৰা এইটোৱে বুজিলোঁ যে আমাৰ জীৱনৰ প্ৰত্যেকটো দিনেই আমাৰ কাৰণে একো একোটা প্ৰত্যাহ্বান, আমি তাৰ কাৰণে ৰেডি থকা উচিত।